এজনী পাৰ চৰাইৰ দাম আচলতে কিমান মান হ'ব পাৰে? আমাৰ যদি অসমত চাওঁ, আমাৰ অসমত 200 পৰা 250 টকা জৰা হয় পাৰৰ। গাঁও অঞ্চলত যদি আপুনি যায় তেতিয়াহ'লেতো 180 টকা মানতে আপুনি পাৰৰ জৰা পাব। কিন্তু বিশ্বৰ যদি চবতকৈ দামী পাৰ, তাৰ দাম যদি আপুনি শুনে আপুনি আচৰিত হৈ যাব। কাৰণ বিশ্বৰ চবতকৈ দামী পাৰটোৰ দাম হৈছে 14 কোটি 15 লাখ টকা। হয়, আপুনি ঠিকেই শুনিছে, 14 কোটি 15 লাখ টকা। আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিছে যে কি আছে এই পাৰটোত, কিয় ইমান দাম দি কিনিছে? তাৰ কি পাখা চাকা সোণা সোণা নাই কি? আচলতে এই যিটো পাৰ, তাৰ নাম হৈছে নিউকিম। নিউকিম ৱৰ্ল্ডৰ চবতকৈ ফাষ্টেষ্ট পাৰ হয়, আৰু সেইকাৰণে এই যিমানবোৰ পাৰৰ ৰেচ প্ৰতিযোগিতা হয় তাতে সদায় জিকে। কিন্তু যিজন মানুহে এই পাৰটো কিনিছে, সেই মানুহজন হৈছে চীনৰ ছুপাৰ ডুপাৰ। এই ছুপাৰ ডুপাৰ নামৰ মানুহজনে যে এই পাৰটো কিনিছে, তেওঁ কিন্তু ৰেচৰ কাৰণেও কিনা নাই। তে এতিয়াও কিজানি আপুনি আৰু বেছি কনফিউজ হৈছে যে তেনেহ'লে কিনিছে কিয়? যদি ইমান ভাল ৰেচৰ কাৰণে ভাল পাৰ, সেইকাৰণে ইমান দাম হৈছে পাৰটোৰ। কিন্তু এই মানুহজনে পাৰটো কিনিছে, সি ৰেচতো নলগায় পাৰটোক, তেনেহ'লে কিনিছে কিয়? আচলতে ছুপাৰ ডুপাৰ হৈছে এজন পাৰৰ ব্ৰিডাৰ। তেওঁ দ্ৰুতবেগী পাৰৰ ব্ৰিডিং কৰে। সেইকাৰণে তেওঁ ইয়াৰ আগতে আৰ্নল্ড নামৰ এটা মতা পাৰ কিনিছিলে, আৰু এইবাৰ সেইকাৰণে তেওঁ নিউকিম নামৰ এই মাইকী পাৰটো কিনিছে, যাতে এই দুটাৰ ব্ৰিডিং কৰাই তেওঁ এনেকুৱা প্ৰজাতিৰ আৰু হাজাৰ হাজাৰ পাৰ প্ৰডিউচ কৰিব পাৰে, আৰু যাৰ পৰা তেওঁ টকা কামাব পাৰে। আৰু সেইকাৰণে তেওঁ 14 কোটি 15 লাখ টকা দি এটা পাৰ কিনিছে।